নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আহকচোন আজি মই কি বনাও সকলোকে দেখাও। এয়া কলডিল আৰু আলু ভালদৰে কাটি লৈছো। নহৰু, পিয়াজ, জলকীয়া, আদা, নহৰু, জলকীয়া সকলোবিলাক মই পেষ্ট বনাই ললো আৰু মোৰ কেৰাহী গৰম হৈ গ'ল। ইয়াত এতিয়া তেল ঢালি দিলো। ভিডিঅ'টো শেষলৈকে সকলোৱে চাই থাকক। আৰু মই ইয়াতে কেইটামান ঢালি দিছো পাঁচফোৰণ আৰু পেষ্ট বনাই থোৱা গোটেই আদা, নহৰু, জলকীয়া, পিয়াজ সকলো মই কেৰাহীত ঢালি দিলো। এনেকৈ সুন্দৰভাৱে লৰাই দিব যাতে তলৰ পৰা লাগি নধৰে। মোৰ অলপ লাগিয়ে ধৰিলে বাৰু। ইয়াতে মই দুটা তেজপাত ঢালি দিলো। ইয়াত এতিয়া মই হালধি ঢালি দিছো, ৰেড চিলি এচামুচতকৈ আধা আৰু ধনিয়া পাউডাৰ। এতিয়া মই কলডিলখিনি কেৰাহীত দি দিলো, আলু লগতে দি দিলো। আৰু মই মছলাখিনি মিক্স হৈ যাবলৈ লৰাই দিলো ভালদৰে। মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে সকলোৱে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ সকলোৱে নাপাহৰিবা। ইয়াত এতিয়া মই নিমখ দিলোঁ। নিমখ দিয়াৰ পিছত এখন কাঁহীৰে মই ঢাকি দিলোঁ। অলপ মই পানী দি দিলোঁ। দেখিছেনে কেনেকৈ উতলিবলৈ লৈছে? ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিছে সকলোৱে জনাবাচোন। আৰু মই লৰাই দিলোঁ ভালদৰে। সকলোৱে বাৰু কলডিল বনাব জানে। মই বাৰু কেনেকৈ বনাওঁ আপোনালোককো দেখুৱালোঁ। কেনেকুৱা হৈছে সকলোৱে কমেণ্ট বক্সত জনাবা। মোৰ প্ৰায়ভাগ কলডিলৰ ভাজি ৰেডিয়ে হৈছে আৰু দেখিছানে কেনেকৈ উতলি আছে। কলডিলৰ ভাজি এতিয়া ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু সকলোৱে জনাবা। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে সকলোৱে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।